আজি বহুত দিনৰ মূৰত mukbang ভিডিঅ' লাইছোঁ mukbang কৰিম বুলি ভাবিছোঁ আজি তো আজিৰ মোৰ দুপৰীয়াৰ সাজত আছে কলা মাহৰ দালি তাৰপিছতে এয়া আমৰ আচাৰ কাষতে এয়া আৰু এখন ভেজ লৈ আহিছোঁ জিকা পোৰা আৰু এইটো ভাত কেৰেলা পোৰা আৰু মূলা শাকৰ ভাজি এতিয়া খাবলৈ ৰেডি কৰিছোঁ আজি গণেশ চতুৰ্থী উপলক্ষে আমাৰ ঘৰত আজি ভেজ চলে নন ভেজ নহয় তো এতিয়া খাবলৈ ৰেডি হৈছোঁ বহুত দিন দিয়া নাই ভিডিঅ' আৰু খোৱাৰ পৰা উঠি আহিছোঁ বহুত টেষ্টি ভাত কেৰেলাকণৰো বহুত টেষ্টি হৈছে ভাত কেৰেলা পিটিকাটো জিকা পোৰা ভোট জলকীয়া আচাৰ বনাইছিলোঁ আৰু তাতে আমৰ টুকুৰা সৰু সৰুকৈ দি দিয়া গৈছিলে এনেকুৱা টেষ্টি হৈছে নহয় আমৰ টুকুৰা দিয়াৰ পাছত খাই মজা লাগে মূলা শাক ইয়াতে দি দিছোঁ খানি টেষ্টি এচি খাই খাই মাতটো বহি গৈছে আৰু অৱশ্যে খোৱাৰ পৰা উঠি আহিছোঁ সেইকাৰণেও বহিব পাৰে আচলতে এতিয়া দুপৰীয়া হৈ থকা নাই আৰু 3:30 4টা বাজিব এতিয়া ভাত কেৰেলা
ভোট জলকীয়া দিয়া আমৰ আচাৰ এনেকুৱাই জ্বলা, কিন্তু জ্বলা বুলিও আমখন এৰিব পৰা নাই, ইমানেই মানে টেষ্টি। লগতে মূলা পাতটো যে মিলাই দিছোঁ, সোনে পে সুহাগা বুলি যে কয়, সেইটো হৈছে টেষ্ট দুগুণ বাঢ়ি গৈছে। লগতে ভাত কেৰেলা পিটিকা, এনেকৈতো চবেই খায়, কিমান ভাল লাগে ন আমাৰ অসমীয়া খানা। ভাল লাগিছে একদম। বাই সদায় ভাত খাওঁ, কিন্তু দিম বুলি পেলাই সদায় মানে প্ৰিপেয়াৰ কৰা মানে নিজকে প্ৰিপেয়াৰ কৰা নাযায়। খাদ্যটো সদায় খাওঁ, আজিও প্ৰিপেৰেশ্যন নাই। বহুত দিনৰ মূৰত ভাবিলোঁ, বহুত দিন হৈ গ'ল একোৱে দিয়া নাই। এজন দুজনে হ'লেও চাগে ভাবি আছে, খাই পেলাই ভিডিঅ' নিদিয়া হ'ল দেখোন ছোৱালীজনীয়ে, মহিলাগৰাকীয়ে। সেইকাৰণে ভাবিলোঁ আজি দি দিওঁ। খায়ো ভাল লাগিলে, ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।